হেল্ল' গাইজ, মই আজি এটা টপিকত ভিডিঅ' বনাব লৈছোঁ টমটম ই ৰিক্সা বিষয় লৈ। প্ৰথমতে চবেই নাজানে, যেতিয়া ই ৰিক্সা এখন বা টমটম এখন ল'ব যায় ডিলাৰৰ পৰা, পিছত বুজি পায়। গতিকে সেই ভুলটো শুধৰাব বিচাৰিছোঁ সকলোকে ভিডিঅ'টোৰ মাধ্যমেদি। যোনে নেকি টমটম লয়, ৰিক্সা ল'ব যায়, কি কয়, গাড়ীখন পইচা পাই দি ভেজাল মাৰি লৈ আহি ভাড়া মাত লাগে। কিন্তু নহয়, সেইটোত কিন্তু বহুত ভেজাল, বহুত কাম থাকে ৰিক্সাখনত। সেই কামখিনি কৰি ল'ব লাগে। যেনেকৈ ধৰক টেম্পু চেম্পু বা এইবিলাক আনিলে, অটো চটো আনিলে, মানুহে যেনেকৈ সেই ধৰক কাম অলপ বাকী থাকে, কামখিনি কৰে, ডিলাৰত লৈ যায় বা গেৰেজত লৈ যায়। গেৰেজত নি কি কয়, কাপোৰ চাপোৰ বহুত কিবা কিবি কাম থাকে, আপোনালোকে জানেই। ঠিক তেনেকৈ ই ৰিক্সাও কাম থাকে, কিন্তু মানুহে গম নাপায় বা বুজি নাপায় বা ধৰিব নোৱাৰে যে এইটো কৰিব লাগে নেকি বুলি। কাৰণ চব সাধাৰণ মানুহ, যিবিলাক সাধাৰণ মানুহে নেকি যেনে তেনে উপাৰ্জন কৰি চলি আছে হাজিৰা কৰি, সেইবিলাকে লয়। আৰু সিহঁতে ইমান ঢুকি নাপায় গাড়ীৰ বিষয় লৈ, ধৰক ই ৰিক্সাৰ বিষয় লৈ বুজি নাপায় ইমান। গতিকে এইটো কাৰণে লৈ পেলাই কি কয়, ভাড়া মাত লাগে বা চলোৱাত লাগে। তাৰপিছত প্ৰথমতে বস্তুটো কি কৰিব লাগে, গাড়ীখনৰ ভিতৰত যিটো মানুহ যে বহে, চিটৰ তলত যিবিলাক চেপবিলাক যে আছে, মই দেখাই দিম বাৰু আপোনালোকক। চেপবিলাক যি আছে, চেপবিলাকৰ গুৰিয়ে কি কৰিব, পুটিন লৈ কিনে, পুটিন পাব, পুটিন, সেইটো বাৰু মই ক'ম পুটিনটো ক'ত পাব। পুটিন লৈ পেলাই মানে কি গুৰিয়ে গোটেই ৰাউণ্ডটো যে পুটিনটো খান্দি দিব। খান্দি দিলে কি হ'ব, জেগাই কি হ'ব, এঘণ্টা, ডেৰ ঘণ্টা, দুঘণ্টা, আপুনি 4 ঘণ্টামানলৈকে সেইদিনাখন ভাড়া নামাৰিব। সেইদিনাখন ৰেষ্টত দিব। ৰেষ্ট দিলে কি হ'ব, পুটিনটো টাইট হ'ব। পুটিন টাইট হোৱাৰ পিছত তাৰপিছত বস্তুটো মজবুতকৈ ধৰি ল'ব। আৰু ধৰক এয়া নিদিয়ে আৰু সেই চেপকেইটা মাৰি ল'লে কি হ'ব, আপোনাৰ পিছলৈকে আপুনি ভাড়া মাৰিব যাব বা চেণ্ডেল জোতা কিবা কিবি এইবিলাক যেতিয়া মানুহে উঠে গাড়ীত, কাৰণ বোকা পানীটো লাগিবই, যিমান যিয়ে নহওক বোকা পানী লাগিবই। লাগিলে কি হয়, বোকাটো বা বালিটো ৰখি যায়, চেপত সোমাই যায়, চেপবিলাকত সোমাই যোৱাৰ ফলত কি হয়, লাহে লাহে আমাৰ চেপবিলাক ডেমেজ হৈ আহে, মানে মামত হয় লাহে লাহে। মামত হৈ কি হয়, তোমাৰ এবছৰ ডেৰ বছৰমানতে কি হয়, মই দেখিছোঁ প্ৰায় 6-7 মাহতে মামত হোৱা দেখিছোঁ। মানে কি এবছৰ 6-7 মাহ, এবছৰ ডেৰ বছৰতে কি হয়, মামত হয়। মামত হয় কিহৰ কাৰণে, সেইবিলাক বুজি নাপায় মানে। সেইবিলাকত যদি আপুনি পুটিনটো ভালদৰে মজবুতকৈ মাৰি লয়, আৰু ডেইলি যদি চাফা কৰিব লাগিব আপুনি। পুটিনটো মাৰিলে ডেইলি চাফা কৰিব। যিখন কাৰ্পেট থাকে, কাৰ্পেটখনতো আপুনি কাৰ্পেটখন উঠাই কিনে ডেইলি চাফা কৰিব। যদি চাফা নকৰে, আপোনাৰ তলটো মামৰে ধৰিব আৰু সোনকালে চেঞ্জ কৰিব লাগিব, আপুনি ৰিপেয়াৰিং কৰিব লাগিব। হেল্ল' গাইজ, মই আজি এটা টপিকত ভিডিঅ' বনাব লৈছোঁ টমটম ই ৰিক্সা বিষয় লৈ। প্ৰথমতে চবেই নাজানে, যেতিয়া ই ৰিক্সা এখন বা টমটম এখন ল'ব যায় ডিলাৰৰ পৰা, পিছত বুজি পায়। গতিকে সেই ভুলটো শুধৰাব বিচাৰিছোঁ সকলোকে ভিডিঅ'টোৰ মাধ্যমেদি। যোনে নেকি টমটম লয়, ৰিক্সা ল'ব যায়, কি কয়, গাড়ীখন পইচা পাই দি ভেজাল মাৰি লৈ আহি ভাড়া মাত লাগে। কিন্তু নহয়, সেইটোত কিন্তু বহুত ভেজাল, বহুত কাম থাকে ৰিক্সাখনত। সেই কামখিনি কৰি ল'ব লাগে। যেনেকৈ ধৰক টেম্পু চেম্পু বা এইবিলাক আনিলে, অটো চটো আনিলে, মানুহে যেনেকৈ সেই ধৰক কাম অলপ বাকী থাকে, কামখিনি কৰে, ডিলাৰত লৈ যায় বা গেৰেজত লৈ যায়। গেৰেজত নি কি কয়, কাপোৰ চাপোৰ বহুত কিবা কিবি কাম থাকে, আপোনালোকে জানেই। ঠিক তেনেকৈ ই ৰিক্সাও কাম থাকে, কিন্তু মানুহে গম নাপায় বা বুজি নাপায় বা ধৰিব নোৱাৰে যে এইটো
কৰিব লাগে নেকি বুলি কয়। কাৰণ চব সাধাৰণ মানুহ, যিবিলাক সাধাৰণ মানুহে নেকি যেনে তেনে উপাৰ্জন কৰি চলি আছে হাজিৰা কৰি, সেইবিলাকে লয়। আৰু সিহঁতে ইমান ঢুকি নাপায় গাড়ী বিষয় লৈ ধৰক, ই ৰিক্সা বিষয় লৈ বুজি নাপায় ইমান। গতিকে সেইটো কাৰণে লৈ পেলাই কি কয় ভাড়া মাত লাগে বা চলোৱাত লাগে। তাৰপিছত প্ৰথমতে বস্তুটো কি কৰিব লাগে, গাড়ীখনৰ ভিতৰত যিটো মানুহ যে বহে, চিটৰ তলত যিবিলাক চেপবিলাক যে আছে, মই দেখাই দিম বাৰু আপোনালোকক। চেপবিলাক যি আছে, চেপবিলাকৰ গুৰিয়ে গুৰিয়ে কি কৰিব, পুটিন লৈ কিনে, পুটিন পাব, পুটিন সেইটো বাৰু মই ক'ম পুটিনটো ক'ত পাব। পুটিন লৈ পেলাই মানে কি গুৰিয়ে গুৰিয়ে গোটেই ৰাউণ্ডটো যে পুটিনটো সানি দিব। সানি দিলে কি হ'ব, জেগাই জেগাই কি হ'ব, 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা আপুনি 4 ঘণ্টামানলৈকে সেইদিনাখন ভাড়া নামাৰিব। সেইদিনাখন ৰেষ্টত দিব। ৰেষ্ট দিলে কি হ'ব, পুটিনটো টাইট হ'ব। পুটিন টাইট হোৱাৰ পিছত তাৰপিছত বস্তুটো মজবুতকৈ ধৰি ল'ব। আৰু ধৰক এয়া নিদিয়ে আৰু সেই চেপকেইটা মাৰি ল'লে কি হ'ব, আপোনাৰ পিছলৈকে আপুনি ভাড়া মাৰিব যাব বা চেণ্ডেল জোতা কিবা কিবি এইবিলাক যেতিয়া মানুহে উঠে গাড়ীত, কাৰণ বোকা পানীটো লাগিবই, যিমান যিয়ে নহওক বোকা পানী লাগিবই। লাগিলে কি হয়, বোকাটো বা বালিটো ৰখি যায়, চেপত সোমাই যায়, চেপবিলাকত সোমাই যায়। সোমাই যোৱাৰ ফলত কি হয়, লাহে লাহে আমাৰ চেপবিলাক ডেমেজ হৈ আহে, মানে মামত হয় লাহে লাহে। মামত হৈ কি হয়, তোমাৰ 1 বছৰ 1.5 বছৰমানতে কি হয়, মই দেখিছোঁ প্ৰায় 6 মাহ 7 মাহতে মামত হোৱা দেখিছোঁ। মানে কি 1 বছৰ 6 মাহ 7 মাহ 1 বছৰ 1.5 বছৰতে কি হয়, মামত হয়। মামত হয় কিহৰ কাৰণে, সেইবিলাক বুজি নাপায় মানে। সেইবিলাকত যদি আপুনি পুটিনটো ভালদৰে মজবুতকৈ মাৰি লয় আৰু ডেইলি যদি চাফা কৰিব লাগিব আপুনি। পুটিনটো মাৰিলে ডেইলি চাফা কৰিব। যিখন কাৰ্পেট থাকে কাৰ্পেটখনতো আপুনি কাৰ্পেটখন উঠাই কিনে ডেইলি চাফা কৰিব। যদি চাফা নকৰে আপোনাৰ তলটো মামৰে ধৰিব আৰু সোনকালে চেঞ্জ কৰিব লাগিব, আপুনি ৰিপেয়াৰিং কৰিব লাগিব।